চাওক এইটো এটা ইণ্টাৰনেশ্যনেল ইছ্যু হয় আৰু সেইটো এটা নেশ্যনেল পলিচিৰ আধাৰত হয়। ইয়াৰ ওপৰত মই কমেণ্ট কৰিব নিবিচাৰোঁ, কিন্তু ভাৰতৰ ইণ্টাৰেষ্টত যি কাম কৰিব এইটো আমি সদায় সমৰ্থন কৰিম। ভাৰত চৰকাৰে ইণ্ডিয়ান যিটো চিটিজেন তেখেতসকলক প্ৰটেক্ট কৰাৰ স্বাৰ্থত আৰু ভাৰতৰ যিটো চাৰিসীমাৰ ভিতৰত আমাৰ যিটো ইণ্টাৰনেল ছিকিউৰিটি হওক বা যিটো এক্সটাৰ্নেল ছিকিউৰিটি হওক, ইয়াৰ স্বাৰ্থত যি কাম কৰিব আমি সদায় ভাৰত চৰকাৰৰ লগত আমি সদায় খাৰা হ'ম। ভাৰতৰ নাগৰিক হয়, অসমৰ নাগৰিক হয়, যদি অসমতে থাকি তালিবানৰ সমৰ্থনত কয় তালিবানসকল আমাৰ ভাই, এনেকুৱা লোকসকলৰ বিৰুদ্ধে আপুনি কি ক'ব? এইটো ইট ইজ ভেৰি আনফৰ্চুনেট। তেনেকুৱা কেতিয়াবা হয়, কিছুমান মানুহ তেনেকুৱা থাকে মানে চব মানে দেশতে। এতিয়া আমাৰ দেশতো তেনেকুৱা মানুহ নাই বুলি ক'ব নোৱাৰে। কিছুমান মানুহ আইডিঅ'লজিবিলাক ডিফাৰেঞ্চ হয়, বেলেগ বেলেগ চিন্তাৰ হয়, কিন্তু সেইটো বহুত দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব। যোনে নিজৰ দেশখনক মৰম কৰিব নাজানে বা নিজৰ দেশখনক সন্মান কৰিব নাজানে, তো তেনেকুৱা ব্যক্তিবিলাকৰ কাৰণে দেশৰ বহুত ক্ষতি হয়। তো সেইকাৰণে মই ভাবোঁ কি আমাৰ দেশৰ যিটো ছিকিউৰিটি ফ'ৰ্চেছ আছে বা ইণ্টেলিজেঞ্চিয়া আছে, তেখেতসকলে ৰাইট ৱেত কাম কৰিব। আৰু এটা আজি প্ৰাক্তন মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী, কি আলোচনা হ'ল বিশেষকৈ? নাই, আজি বিশেষ আলোচনা কৰাৰ কাৰণে নহয়, আমি তেখেতক সম্বৰ্ধনা দিবলৈ আহিছোঁ। আমি দিল্লীত সম্বৰ্ধনা দিছোঁ, কিন্তু অসমত প্ৰথম আহিছে হিচাপে এটা মহান উদ্দেশ্য লৈ এটা প্ৰগ্ৰাম লৈ আহিছে হিচাপে আমি তেখেতক আমি দলৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাইছোঁ। কি দেখিছে BTCৰ ৰাজনীতি, কেনেকুৱা কাম চলিছে উন্নয়নৰ দিশ? এতিয়া BTC সম্পূৰ্ণ অৰ্গেনাইজ হৈছে। দুটা ইলেকশ্যন ক'ভিডৰ কাৰণে বহুতখিনি কাম ঠিকমতে আৰম্ভ কৰিব পৰা নাছিলে, কিন্তু এতিয়া সকলো অৰ্গেনাইজ হৈছে আৰু আমি এতিয়া যিবিলাক আমাৰ সপোন আছিলে সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে আৰু BTRৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা যিবিলাক আছে সেইটো পূৰণ কৰাৰ কাৰণে যিবিলাক চিন্তাধাৰা আছিলে সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিবলৈ আগবাঢ়িছোঁ। নাই, একো খেলিমেলি নলগায়। তেখেতৰ জেগাত আছে, নিজৰ চিন্তাত নিজৰ কামবিলাক চলাই আছে। আমাৰলৈকে বা আমাৰ কাম কাজত এতিয়ালৈকে হাগ্ৰামা মহিলাৰীয়ে কোনো খেলিমেলি কৰা নাই, তেনেকুৱা মই দেখা নাই। গতিকে আমাৰ উদ্দেশ্যত আমি কাম কৰি যাম।